बिटिआरनि गुबुन जायगाफोराव रां अनसुंथाइ होनाय हाबाफारिया सोलिनाय बादिनो दिनै बाक्सानि बरमायावबो फरायसाफोरनो रांनि चेक राननानै होदों बिटिआर सरकारा। बाक्सा जिल्लानि बरमायाव दिनै बिटिआर सरकारा गियान सोरां बिथांखिनि गेजेरजों फरायसाफोरनो रांनि चेकखौ राननानै होदों। फरायसाफोरनो रांनि चेक राननानै होनाय हाबाफारियावनो आसाम सरकारनि केबिनेट मन्त्रि उरखावगोरा ब्रह्मआ बाहागो लायो। बाक्सा जिल्ला फरायसालि नायदिंगिरि बबेन देउरिनि बराय बिबुंथि लाखिनाय हाबाफारियावनो बिटिआरनि बुंथिगिरि खाथिराम बर'आबो बाहागो लायो। बुंथिगिरि खाथिराम बर'आ दासान्दि बिटिआर सरकारनि जौगाखां बिथांखि आजावना लानायनि सोमोन्दोआव बुंदों। सरकारा आजावना लानाय बिथांखिनिफ्राय रायजो राजाफ्रा हेफाजाब मोनगासिनो। मख'नो गोनांदि दिनै बिटिआर ओनसोलनि सा 9,200 फरायसाफोरनो 5,000 रांनि चेकखौ राननानै होदों। गुबुन फारसेथिं बागानपारा बियाबनिफ्राय जिथि सारियाव जायगा लानाय फरायसुला फरायसुलिफोरनो 50,000 रांनि चेकखौ राननानै होनायनि बाथ्राखौ बुंथियो बिथां खाथिराम बर'आ। बिटिआर सरकारों এটা आसनी জ্ঞান সোৰাং आसनी বুলি কোৱা হৈছে। জ্ঞান সোৰাং নামেৰে ছাত্ৰ ছাত্ৰীবিলাকক এবাৰৰ কাৰণে যি জলপানী এই জলপানী দিয়াৰ যি এটা ব্যৱস্থা এই ব্যৱস্থাটো কৰা হৈছে। আজি আমাৰ 40টা সমষ্টি আছে আৰু আমাৰ 6জন নমিনেটেড MCLA আছে। 46জন MCLAৰ কাৰণে সকলোৰ কাৰণে এটা সমষ্টিত 200জনকৈ এই 200জনকৈ এটা সমষ্টিত মানে 200জনকৈ ছাত্ৰ ছাত্ৰীক ইয়াত জলপানীৰ ব্যৱস্থা কৰা হৈছে। আৰু আজিও এই একেটা কাৰ্যসূচীয়ে আমাৰ মছলপুৰ সাব ডিভিজনৰ 4টা যে BTC সমষ্টি এই BTC সমষ্টিৰ 800জন ল'ৰা ছোৱালীক ইয়াত মানে যি এবাৰৰ কাৰণে যি জলপানী এই জলপানীৰ ব্যৱস্থাৰ যি এটা চেক এই চেক ইয়াত মানে নমিনেল ইয়াত ডিষ্ট্ৰিবিউট কৰা হৈছে। ইতিমধ্যে 2টা বজাৰ ভিতৰত ইয়াত মানে নিজৰ যি একাউণ্টছ এই একাউণ্টছত যি টকা এই টকাখিনি জমা হৈছে। খালি ইয়াত মানে আমাৰ বাক্সা জিলা মানে IASৰ যে আয়োজন এই আয়োজনত ইয়াত মানে বৰ্মা কলেজত ইয়াত অনুষ্ঠিত হৈছিলে যে জ্ঞান সোৰাং যি চেক এই চেক বিতৰণৰ এটা সভা। এইটোতো আমি সঁচাকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি আন্তঃগাঁথনি যিখিনি আন্তঃগাঁথনি উন্নয়নটো ইয়াত হৈয়ে থাকে। এইটো হ'ব আৰু মানে ভাঙি যাব। কিন্তু আমি যিখিনি মানৱ সম্পদ এই মানৱ সম্পদ উন্নয়নতো কি হয় যে যদি আমি মানৱ সম্পদ উন্নয়নটো যদি আমি ভালকৈ ৰাখিব পাৰোঁ আৰু যদি ভালকৈ ৰাখোঁ আমি মানৱ সম্পদ উন্নয়নত যদি আমি গুৰুত্ব দিয়া যায় তেতিয়া নিশ্চয় অট'মেটিক যে আন্তঃগাঁথনি উন্নয়ন সেইটো আহি যায়। ইয়াৰ কাৰণে বৰ্তমান আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত অকল মানে জ্ঞান সোৰাং বিথাংখিটো আমি ইয়াত ৰখা নাই। ইয়াত আমি এইবেলি আমাৰ বডোফা সকলোৱে জানে আজি এই বছৰৰ পৰা অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসটো ছাত্ৰ দিৱস হিচাপে প্ৰথমৰ কাৰণে কি কৰিছে পালন কৰিছে। আৰু ইয়াত সেইদিনাই অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ জৰিয়তে ইয়াত 4খন যি আঁচনি জ্ঞান সোৰাং বিথাংখি কিবাকিবিৰ ইয়াৰ বাহিৰেও ইয়াত 4খন আঁচনি এইবাৰ উদ্বোধন কৰিছে। অলৰেডি 1 এপ্ৰিলৰ পৰা ইয়াত যি অনলাইন এপ্লিকেশ্যন অনলাইন এপ্লাইটো হৈ আছে 4টা বিভাগত যে যিখিনি ল'ৰা ছোৱালী আমাৰ বিটিআৰ অঞ্চলৰ যিখিনি ল'ৰা ছোৱালীয়ে ভাৰতীয় প্ৰশাসনিক বিষয়া হ'ব বিচাৰিছে তেখেতসকলৰ কাৰণে 11 মহীয়া যি মানে বিনামূলীয়া আৱাসিক যি প্ৰশিক্ষণ এই প্ৰশিক্ষণটো বিটিআৰ চৰকাৰে কৰা হৈছে। আৰু যিখিনি ল'ৰা ছোৱালীয়ে অসম প্ৰশাসনিক বিষয়া হ'ব বিচাৰে এইখিনি 50জন ল'ৰা ছোৱালীকো মানে বিনামূলীয়াকৈ 11 মহীয়া যে আৱাসিক প্ৰশিক্ষণ ইয়াত মানে দি থকা হৈছে দিয়াৰ ব্যৱস্থা কৰা হৈছে। আনপিনে যিখিনি ল'ৰা ছোৱালীয়ে IIT বা ইঞ্জিনিয়াৰিং যাব বিচাৰিছে এইখিনি ল'ৰা ছোৱালীৰ কাৰণেও বিটিআৰ চৰকাৰে মানে যি বিনামূলীয়া 11 মহীয়া যি আৱাসিক যি প্ৰশিক্ষণ এই প্ৰশিক্ষণটো দিয়াৰ এটা ব্যৱস্থা কৰা হৈছে। আনপিনে যিখিনি ল'ৰা ছোৱালীয়ে মানৱ সেৱা বা স্বাস্থ্য সেৱাৰ কাৰণে যিখিনি ল'ৰা ছোৱালী মনোনিৱেশ কৰে এইখিনি ল'ৰা ছোৱালীকো আমি 50জন মেধাৱী ল'ৰা ছোৱালীক বাছি উলিয়াই তেওঁলোককো আমি যি বিনামূলীয়া 11 মহীয়া যি বিনামূলীয়া প্ৰশিক্ষণ এই প্ৰশিক্ষণ দিয়াৰ এটা ব্যৱস্থাটো আমাৰ বিটিআৰ চৰকাৰে ইয়াত কৰাটো মই দেখিছোঁ। আৰু নিশ্চয় ইয়াৰ জৰিয়তে আমাৰ যি 35 লক্ষ জনসংখ্যা থকা যি বিটিআৰ অঞ্চল এই বিটিআৰ অঞ্চলে আজি নহয় কালি আমি যে মানে মানৱ সম্পদে ভৰপূৰ হৈ উঠিব আৰু ইয়াত এটা সুন্দৰ এটা বাতাবৰণ সৃষ্টি হ'ব। আমি ইয়াৰ পৰা আমি আশা কৰিব পাৰোঁ। আমাৰ মাজত থাকি আমাৰ যিখিনি আজি
কাৰ্যসূচী এইটো ৰূপায়ণ কৰাত সহায় কৰাৰ কাৰণে আপুনি ইতিমধ্যে গম পাইছে BTR চৰকাৰে সমষ্টি ৱাইছে 200গৰাকী ছাত্ৰ ছাত্ৰীক বাছনি কৰা হৈছে এককালীন স্কলাৰশ্বিপ দিবৰ কাৰণে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক 5,000 টকাকৈ অনুদান দিয়া হ'ব। আজি মই বাক্সা জিলাত 1200 ছাত্ৰ ছাত্ৰীক এই আঁচনিৰ সাঙুৰি লোৱা হৈছে। আজি আমাৰ মৎস্যপুৰ সাব ডিভিজনত বৰ্মা কলেজত আমি আয়োজন কৰিছোঁ। ইয়াত 800 ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। তামোলপুৰত 1000 ছাত্ৰ ছাত্ৰী আজি অংশগ্ৰহণ কৰিছে আৰু শালবাৰী সাব ডিভিজনত 400 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। গতিকে আজিৰ দিনটোত আমাৰ বাক্সা জিলাত 1200গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে। গতিকে সেই দিশত মই BTR চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ BPL ছাত্ৰ ছাত্ৰীয়ে অকণমান হ'লেও সকাহ পাইছে আৰু পঢ়া শুনাৰ কাৰণে অকণমান সুবিধা পাব। গতিকে মই BTR চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে গুণোৎসৱটো আমি যিমান ভাবিছিলোঁ তাতকৈ আমাৰ ৰিজাল্টটো ইমান ভাল হোৱা নাই, অলপ কমিছে। যিয়ে নহওক তথাপিও যোৱা বছৰতকৈ আমাৰ গুণোৎসৱটো যথেষ্ট উন্নত হৈছে। যোৱা বছৰ আমাৰ A+ পাইছিলে অনলি 7%, এইবাৰ আমাৰ A+ পাইছে 20.8% পাইছে। গতিকে সেই দিশত আমি অলপ সুখী হৈছোঁ। আৰু আমাৰ যোৱা বছৰ A গ্ৰেড পাইছিলে 44%, এইবাৰ পাইছে 48%। আৰু তাৰপিছত যোৱা বছৰ আমাৰ D গ্ৰেড আৰু C গ্ৰেডত আমাৰ মানে 100তকৈ বেছি ছাত্ৰ মানে স্কুল মানে এইটো সাঙুৰিছে। এইবাৰ কিন্তু আমাৰ 100 তলত নামিছে। সেই দিশত আমি অকণমান আগবাঢ়িছোঁ, কিন্তু তথাপিও এজ এ হ'ল আমি খুব ছেটিছফেকশ্যন পোৱা নাই। আমাৰ ৰিজাল্টটো আৰু ভাল হ'ব লাগিছে। 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया। क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो। बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन। बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पिकिं कर्सखौबो फरायसाफोरनो होनाय जायो। गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन। बेनिखायनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव फरायसा एबा नोंथांमोनहा मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन।